আহি পালো আমি পলাশবাৰী নগীতা কেনেকুৱা লাগিছে কোৱা তুমি ফাৰ্ষ্ট টাইম আহিছানে প্ৰথম টাইম আজি আমি ফাৰ্ষ্ট টাইম ৰাস চাবৰ কাৰণে আহিছোঁ আৰু বৰ্তমান ৰাসৰ মানে ভিতৰলৈকে সোমাইহে আছোঁ দেই আপোনালোকে শুনা পাইনে নাপায় নাজানো কিন্তু মানে আহিয়ে আছোঁ ৰাস্তাৰে খোজকাঢ়ি পেলাই আৰু ইয়াৰ পৰা যাব লাগিব আৰু গাড়ী পাৰ্কিং কৰিলোঁ মাত্ৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে গাড়ী আমি আহি খোজকাঢ়ি আহি আছোঁ বহুত বেছি ভাল লাগিছে আৰু হা অসমৰ বিভিন্ন প্ৰতিষ্ঠিত কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ ভাল লাগিছে চোৱা নাই শ্ৰীকৃষ্ণ ইমান ধুনীয়া বহুত ধুনীয়া বনাইছে গেটখন ইফালে বঁটা প্ৰদান অনুষ্ঠান ইমানতে সামৰিলোঁ আমি আগবাঢ়িছোঁ পৰৱৰ্তী মই এনেকৈ দেই ইমান ধুনীয়া লাগিছে ন বহুত ধুনীয়া এইহঁতে আহিছে মানুহে আমাক টানি নি আছে গাইছ আমি একো গম পোৱা নাই কিন্তু জাষ্ট আহিব মানে আহিছোঁ আৰু মানে মানুহ মানে ন আৰু পূৰা মানে ঠেলি হেঁচি এনেকৈ আহিছোঁ আৰু এইখন চাগে মেইন হেৰিখন পাইছোঁ চাগে